কিবা এটা ষ্টুডেণ্টৰ কিবা পৰা হয় কিবা আপুনি এইটো কথাটো কিবা ক'ব পাৰিব নেকি? এইটো হয় বাৰু আমিতো সদায় ডিউটিতে ব্যস্ত থাকোঁ। আমি এইবিলাক ভাল কামটো কৰিব নোৱাৰি কেলৈ আমাৰ সময় নহয়। সেইকাৰণে ভাবিছোঁ এইবাৰ যে এই অল আছাম ষ্টুডেণ্ট বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ লগত মিলি পেলাই আমি ভাবিছোঁ এটা কিবা ভাল কাম কৰিম বুলি। সেইকাৰণে সিহঁতিও যোগদান দিলে, আমিও যিমান পাৰোঁ আমাৰ ভক্তিময় যিমান পাৰোঁ আমি মানে চেষ্টা কৰিছোঁ আৰু নাজানো কিমান লোকে আগবাঢ়িম ক'ব নোৱাৰি, কিন্তু এইটো বিচাৰিছোঁ যে আমাৰ টাউন আউটপোষ্টত আমিতো যিমান পুলিচ আছে চবতো আহিব নোৱাৰে, কিন্তু যিমান আহিছে মানে অল আমাৰ কাৰ্বি আংলঙৰ পুলিচ বাহিনী যিমান আছে চবেতো আহিব নোৱাৰে, ডিউটি ব্যস্ততাৰ কাৰণে আহিব নোৱাৰে। সেইকাৰণে আমি ভাবিছোঁ আমি অলপ যিমান পাৰোঁ কৰি যে ৰাইজক যদি এক গ্লাছ পানীও দিওঁ সেইটোও মানে ভগৱানৰ ওচৰত আমি মানে এইটো ওচৰত যাম বুলি ভাবিছোঁ। আৰু ৰাইজে যিমান আমাৰ এই বেংগলী ফেডাৰেশ্যনে যিমান আমাক সহায় কৰিছে বা আশপাছৰ যিমান মানুহে আমাক যিমান সহায় কৰিছে তেখেতৰ কাৰণে মই এই মোৰ হাৰ্ডলি মই সিহঁতিক মানে মোৰ ফালৰ পৰা মানে যিমান ধন্যবাদ দিম ইমানো কম হ'ব আৰু যিমান দিম ইমান কম হ'ব। প্লাছ আমাৰ আইচাৰেও কৈছে যে যিমানলৈকে পাৰা, মই এটা ডিউটি আছোঁ, তুমি যিমানলৈকে পাৰা কৰা। সেইকাৰণে ভাল লাগিছে আৰু যে চবে যোগদান কৰি পেলাই আপোনালোকেও যিমান মানে সহায় কৰিব পাৰে সেইটোৱে আমি বিচাৰিছোঁ আৰু যে ৰাইজৰ আশীৰ্বাদ এইটো বিচাৰিছোঁ। আৰু চবে মানে লাইটলি মানে এইটোতো নোৱাৰিম না, ইমানটো কৰিম মানে আমি যিমানলৈকে পাৰোঁ আমি চেষ্টা কৰিম। আৰু আগন্তুক দিনত আমি বিচাৰোঁ যে আৰু বেছি কৰিম বোলো, সেইটো কাৰণে আশা ৰাখিছোঁ আৰু ৰাইজৰ ওচৰৰ পৰা। এই কৈ পেলাই মই মোৰ চমু বক্তব্য ইয়াতে মোৰ লেছনায়ক মানৱ বিশ্বাস লেছনায়ক হয়, ডিফু TOP হয়। আচ্ছা এইটো আপোনাৰ কিবা কিমান ইয়াৰ্ছ পৰা এইটো প্ৰচেছটো কৰি আছে আপোনাৰ? Since Hinduism, as per the evidence claims, Hinduisms are older than 5,000 years before BC. So ইমান দিন পৰা জগন্নাথৰ কোনে কোনে শ্ৰদ্ধা কৰিছে আমিতো ক'ব নোৱাৰিম। 5,000 বছৰ পৰা চলি আছে। তো আমি নিজৰ জীৱন জীৱতে 50-60 বছৰ পাওঁ। এইটো বয়সত আমিও যিমানটো পাৰোঁ সিমানটো কৰিছোঁ। আমি সৰুৰ পৰা এতিয়া যেতিয়ালৈকে আমাৰ তাত বুজাৰ শক্তিটো আহিছে তেতিয়াৰ পৰাহে আমি কৰি আছোঁ। দ্যাট ইজ এ লং টাইম এগো। চ' দিছ ইজ ঘটনাটো প্ৰত্যেক বছৰে দুবাৰকৈ হ'ব। আজি জগন্নাথ শ্ৰী শ্ৰী জগন্নাথ আজি আহিছে, 7 দিন পিছতে আকৌ ৰিটাৰ্ণ কৰিব। তো ৰিটাৰ্ণ দিনো আমি ছেইম অৰ্গেনাইজ কৰিম আজিৰ পৰা আফটাৰ 7 days। তো যাৰ মানে হিন্দুত্বৰ মাজত আছে চবে নিজৰ নিজৰ জেগাত কৰি আছে। যেনেকৈ আমাৰ শিৱ মন্দিৰৰ ওচৰত আমাৰ হিন্দু মহিলাকেইজনে গোট খাই ছেইম আমি যেনেকৈ কৰি আছোঁ সিহঁতেও কৰি আছে। চব মনৰ ইচ্ছা, যাৰ মনৰ ইচ্ছা আছে সেৱা কৰিবলৈ। তো আমি ভগৱানকতো ডাইৰেক্ট সেৱা কৰিব নোৱাৰোঁ, তো ভগৱানৰ মাধ্যমে ভগৱানৰ লগত যোনে ডিভটিবিলাক আহি আছে সিহঁতৰ মাধ্যমে আমি জগন্নাথ কেনে শ্ৰদ্ধা কৰিব বিচাৰিছোঁ। নাই, অৰ্গেনাইজটো কৰিছোঁ আমি TOP আৰু অল আছাম বেংগলী ফেডাৰেশ্যন। কিন্তু আপুনি আপোনাৰ বেক চাইডত চাব ইয়াত ভোজপুৰী আছে, অসমীয়া আছে আৰু আমাৰ ইয়াতে চব মিলা মিলি। ইয়াত আমি যোনে যোনে অৰ্গেনাইজ কৰিছোঁ ইয়াতে মাৰবাৰী সিহঁতে কেইমান বস্তু দিয়া আছে, আমাৰ বেংগলীবিলাকো ডনেট কৰা আছে, তাৰপিছত আমাৰ অসমীয়া মানুহবিলাকো ইয়াতে আমাৰ লগত জড়িত আছে। অৰ্গেনাইজটো আমি কৰিছোঁ, কিন্তু যোনে আমাৰ লগত দি আছে এইটো অল আমি চবেই মিলি কৰিছোঁ। ইভেন এজন মুছলিম ল'ৰাও আহি কিনি আমাক বহুত হেল্প বস্তু উঠাও কিনি নি চব কষ্টটো একটা মুছলিম ল'ৰাও কৰি গৈছে। তো চবেই আমি মানুহ বুলিহে কথা, সেৱাৰ কাৰণে সেৱা যদি কৰিব লাগে আমি চব মানুহ একেই হয়, চবেই ভগৱানৰ পুত্ৰ, আমি একেই পুত্ৰ। আচ্ছা ইয়াতে এতিয়া বৰ্তমান এইটো বস্তু মানে কি এতিয়া এইবছৰ এবাৰে ডিফুটে ফাৰ্ষ্ট ৰাখিছে না? নাই, এইটো নেচাৰেলি প্ৰত্যেক বছৰেই হয়। প্ৰত্যেক বছৰ কোনো না কোনোবা অৰ্গেনাইজ কৰে। এবাৰ ফাৰ্ষ্ট টাইম আমি TOP আৰু আমি মিলি কিনি প্ৰথমবাৰ কৰি আছোঁ, আজি ফাৰ্ষ্ট টাইম। আৰু আজিৰ পৰা জগন্নাথ যাত্ৰা আকৌ যেতিয়া ৰিটাৰ্ণ হ'ব 7 দিন পিছত আমি আকৌ কৰিম ইয়াত। মানে আজিৰ দিনটো জগন্নাথ আহিব, 7 দিন পিছত আকৌ ৰিটাৰ্ণ যাব। এই ৰিটাৰ্ণ যাওঁতে আমি ইয়াতে সিহঁতৰ ডিউটিছ কাৰণে ছেইম ব্যৱস্থা কৰিম। আচ্ছা ফাৰ্ষ্ট অফ অল আপুনি ইয়াতে জয় শ্ৰী জগন্নাথ মানে কিহৰ কাৰণে আপোনাৰতো ইয়াতে কিবা হৈছিল? আজি শ্ৰী জগন্নাথ
যাত্ৰাৰ দিন হয়। প্ৰত্যেক বছৰে বছৰে আমাৰ ইয়াত ডিফু টাউনত পৰা শ্ৰী শ্ৰী জগন্নাথ আমাৰ ওচৰৰ পৰা যায়। তো সিহঁতৰ যিমান ভক্তজনত আছে সব ভক্তজনৰ কাৰণে আমি অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন আৰু আমাৰ টাউন আউটপোষ্ট পুলিচ প্ৰশাসনৰ পৰা টাউন আউটপোষ্টে মিলি এই ডিভটিছবিলাক যোনে আহিব সিহঁতৰ কাৰণে আমি কোল্ড ড্ৰিংকৰ এৰেঞ্জমেণ্ট কৰিছোঁ। কাৰণ বহুত দূৰ পৰা আহিব খোজকাঢ়ি, সিহঁতে যেনেকৈ ঠাণ্ডা কিবা এটা খাব পায় আৰু সিহঁতক আমি যেনেকৈ সেৱা কৰিব পাৰোঁ সেইটো কাৰণে আমি এটা কিবা অপৰচুনিটি লৈছোঁ। এইটোৱে মানে আপোনাৰ এইটো মানে আপোনাৰ কিবা এতিয়া কি কয় যে ক্ৰিউ নামটো কি আছিলে মানে ক্ৰিউ মানে ইয়াতে আপোনাৰ ষ্টুডেণ্ট কিবা আছিলে? আমি অৰ্গেনাইজ কৰাটো হ'ল টাউন আউটপোষ্ট পুলিচ আৰু অল আছাম বেংগলী ইউথ ফেডাৰেশ্যন ডিফু ৰিজনেল কমিটিৰ পৰা কৰা হৈ আছে। এইটো মানে এইটো বস্তুটো আপোনাৰ সেইটো কিবা কৰিছিল মানে ক'ত ক'ত জেগাত কৰিছিল আগতে? নেচাৰেলি এইটো যোনে যাৰ কিবা মানে ভক্তি আছে তেখেতে চবে নিজে নিজে সেৱা কৰিব পাৰে। খালি ইয়াতে ডিফুতে না বেলেগ জেগাতো কৰিছে? গোটেই ইণ্ডিয়াত হৈছে, ইণ্ডিয়াৰ বাহিৰতো হৈছে, ইভেন ইন আমেৰিকা হৈ আছে। জগন্নাথ ইজ নট লিমিটেড টু দিছ ডিফু অৰ সামৱেৰ এলছ। জগন্নাথ ইজ ফৰ দ্য হোল ৱৰ্ল্ড। চ' ৱেৰ এভাৰ দেৰ ইজ হিন্দুজ দে চেলিব্ৰেট দিছ ডে উইথ ভেৰি স্পিৰিচুৱেল স্পিৰিটছ এণ্ড অল। আপোনাৰ নামটো মই অল আছাম বেংগলী ইউথ ফেডাৰেশ্যনৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী। মোৰ নাম অংকিত পাল।